আল্লাহ চাচা বহ বহ আহা বহ চাচা আমি এতিয়া সকলো পালোহি কওক কথা আন একো নহয় অহা দেওবাৰে আমাৰ ইয়ালৈ কি মেডিকেল নে কি সেইবোৰ কৰিবলৈ ডাক্তৰ আহিব গতিকে সকলোকে আমাক ঘৰতে থাকিবলৈ কৈ গৈছে ভালেই হ'ব আমাৰ কাৰ কি হৈছে দেখাই ল'ব পাৰিম তো পাৰিম আকৌ সেইকাৰণে সকলো ঘৰতে থাকে যেন আৰু এটা কথা আছে নহয় আমাৰ এই বোলে আজি উপজাৰ দিন হয়নে কি হে তুমি দেখোন কোৱাই নাই কথাবোৰ দেউতাই বোলে একোকে নোকোৱাই সেইবাবেহে কাকো কোৱা নাই কালি যে বন্ধ আছিলে দেউতাই ৰিক্সা চলাব নোৱাৰিলে গতিকে ক'ৰ পৰা পাতিব চাও এইফালে আহাচোন তুমি চাচা এটা আমি কাম কৰো আজি ৰাতি সকলো মিলি এসাঁজ খাওঁ আৰু নাচ গানো কৰা হ'ব ভাল হ'ব নে কি কয় ভাল হ'ব